Hello everyone, welcome to the channel. মই সঞ্জীৱ শৰ্মাই আজি অতি গুৰুত্বপূৰ্ণ কথা এটা ক'বলৈ আহিছোঁ। সো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা সকলোকে মেছেজ দিবৰ কাৰণে এটা ইন্ট্ৰো বনাইছোঁ। যিহেতু আপোনালোকে মোৰ থাম্বনেইলখন চাই গমেই পাইছে আজি মই কিহৰ ওপৰত কথা পাতিম। সো প্ৰথমে এই মেছেজটো সকলোৱে চাওক আৰু ইয়াৰ পিছত আমি কথা ক'বলৈ আৰম্ভ কৰিম। We don't want to see this kind of thing again. This is enough. We can't trust anybody. We are losing faith in humanity. This is high time. Now we need to take a stand against this brutality. So all the women and girls, now time to make yourself strong and fight. সো গাইজ আপোনালোকে ভিডিঅ'টো চালে মই এইটোৰ ওপৰতে ক'ব আহিছোঁ যে আমাৰ সঘনাই সংঘটিত হৈ আছে এই ৰেপ কেছ বা ধৰ্ষণৰ কেছসমূহ। সো ইয়াৰ কাৰণে মই অলপ আজিৰ এই ভিডিঅ'টো মানে মন্তব্য দিব আহিছোঁ। আৰু আমাৰ ভাৰতবৰ্ষত যিমানবোৰ কেছ বা যিমানবোৰ ক্ৰাইম চলি আছে এই ক্ৰাইমবোৰৰ ভিতৰত এটা ফ'ৰ্থ মানে মষ্ট কমন ক্ৰাইম হৈছে এই আমাৰ ৰেপ কেছ বা এই ধৰ্ষণৰ ক্ৰাইমটো। দিনে দিনে এইটো বাঢ়ি গৈছে। সো মই ভাবোঁ যে এইটো এটা খুব বেয়া প্ৰভাৱ পৰিছে আমাৰ ওপৰত। আৰু মই নিবিচাৰোঁ বা আমাৰ কোনোৱে নিবিচাৰে যে এইটো বাৰে বাৰে সঘনাই হৈ থাকে। নাজানো ইয়াৰ ওপৰত কি মানে ল পাতিছে বা বনাইছে মই একো নাজানো, কিন্তু মই বিচাৰোঁ ইয়াৰ ওপৰত অতি শীঘ্ৰে সোনকালে যে মানে ইয়াৰ ওপৰত কিবা নহয় কিবা এটা অতি ষ্ট্ৰিক্ট ৰুল আনিব লাগে। পৰিৱৰ্তন আনিছে, মই কৈছোঁ যে পৰিৱৰ্তন যিটো শ্লোক দিছিলে তেওঁলোকে ডিফেন্সৰ ক্ষেত্ৰত আনিছে, আপোনাৰ ক্লিন ইণ্ডিয়াৰ ওপৰত আনিছে, কিন্তু এইটোৰ ওপৰতো এটা অতি শীঘ্ৰে ষ্ট্ৰিক্ট ৰুল আনিব লাগে। মই আকৌ এবাৰ কৈছোঁ আপোনালোকক। সো এইখিনি আছিলে যে গভাৰ্ণমেণ্টৰ ওপৰত ক'ব লগা কথা। এইখিনি এতিয়া ঠিক আছে বাৰু, মই গভাৰ্ণমেণ্ট এৰিলোঁ, ৰুল এৰিলোঁ, কি ল আছিলে কি নাই এইবোৰ মই ক'ব যোৱা নাই। সো চাওক, এইটো মানে এই ক্ৰাইমটো সঘনাই সংঘটিত হৈ আছে। আমি বহু ক্ষেত্ৰত বহু সময়ত আমি দাবী উত্থাপন কৰোঁ, প্ৰটেষ্ট কৰোঁ, দোষীক শাস্তি দিব লাগে, ফাঁচি দিব লাগে, কিন্তু কোনো ইয়াৰ পৰা মানে চলিউশ্যন নোলায় বা মই দেখা নাই যে ইমান সোনকালে যে বস্তুবোৰ ওলাব বা ওলায়। সো এই ক্ষেত্ৰত কোনে সমাধান কৰিব এইটো? তো মই ভাবোঁ ইয়াৰ সমাধান কৰিব পাৰিলে এজন মানুহেই আছে, যিজন হৈছে আপুনি। প্ৰত্যেকজন মানুহেই যদি সচেতন হয় এই ক্ষেত্ৰত, তো আপোনালোকে হয়তো এই সমস্যাৰ বা এই মানে ডাঙৰ এটা সমস্যাৰ সন্মুখীন হ'ব নালাগিবও পাৰে। সো সেয়েহে মই আপোনালোকক এই ভিডিঅ'টোত ক'ব আহিছোঁ যে আপোনালোকে কি কৰিব। সেয়েহে মই সকলো যিসকলে এই ভিডিঅ'টো চাই আছে, সকলো মহিলা বা ছোৱালীকে মই এইটো অনুৰোধ কৰিব বিচাৰোঁ, সকলোৱে আপোনালোকে নিজকে বচাই চলক। কি কাৰণে বা কি এই পৰিস্থিতিৰ পৰা কেনেকৈ আপোনালোকে বাচিব পাৰে তাৰ কাৰণে আপোনালোকে চাওক, আপোনালোকৰ নিজেই উত্তৰ বিচাৰক। আপোনালোকে চেল্ফ ডিফেন্স প্ৰমোট কৰক। আপোনালোকে নিজকে নিজক এই ধৰণে এই পৰিস্থিতিত যদি কেতিয়াবা পৰে আপোনালোকে কেনেকৈ বাচিব পাৰে। আৰু আপোনালোকৰ ওচৰ পাজৰে যিমান ফেমিলিৰ মানুহ আছে, যিমান ওচৰৰ মানুহ আছে, সকলোকে আপোনালোকে এইটো জনাওক যে সকলোৱে চেল্ফ ডিফেন্স শিকাওক। কাৰণ ছোৱালীসকলক অতি প্ৰয়োজন। আপোনালোকে নাভাবিব যে এইটো এটা সাধাৰণ কথা হৈছে আজিৰ সময়ত, এইটো খুবেই এটা বেয়া দিশলৈকে পৰিণত হৈ আছে। সো আপোনালোকে প্লিজ চেল্ফ ডিফেন্সৰ ওপৰত অতি সোনকালে আপোনালোকে কাম কৰক বা অতি সোনকালে শিকক। মই বিচাৰোঁ আপোনালোকে কালি বা পৰহিৰ পৰা আপোনালোকে এইটো ষ্টাৰ্ট কৰক। আৰু যিসকল পেৰেণ্টছে চাই আছে এই ভিডিঅ'টো, তেওঁলোকক মই ক'ব বিচাৰোঁ যে আপোনালোকৰ যদি উঠি অহা সৰু সৰু ছোৱালী আছে, তেওঁলোকক এতিয়াৰ পৰাই আপোনালোকে চেল্ফ ডিফেন্স কিছুমান যেনেকুৱা টাইকাণ্ডো, কেৰাটে এইবোৰত আপোনালোকে শিকাওক ছোৱালীক, আৰু তেওঁলোকক আগবাঢ়িবলৈ শিকাওক, যাতে এনেকুৱা পৰিস্থিতি যদি ভৱিষ্যতত পৰে সন্মুখীন হ'ব লগা হয়, তেতিয়াহ'লেও নিজেও যাতে বাচে আৰু আনকো যাতে বচাব পাৰে। এনেকুৱা আমাৰ দেশত বহুত কিছুমান হৈ গৈছে যে চাওক, আমাৰ দিল্লীত
যিটো নিৰ্ভয়া কেছ গোটেই দেশত টুলপাৰ লগাই দিছিলে ইমূৰৰ পৰা সিমূৰলৈ তেতিয়াৰ পিছতে খুব কম সময়ৰ কাৰণে কেইদিনমান সেলফ ডিফেন্সৰ কাৰণে কৰিছিলে কিন্তু পিছলৈকে হয়তো এমাহ দুমাহ যোৱাৰ পিছত ইয়াৰ পৰা একো নোলালে বা হয়তো আমিও ইমান ইন্টাৰেষ্টেড নহলো যাৰ কাৰণে আকৌ এইবোৰ সংঘটিত হৈছে সো মই এইটো কোৱা নাই যে আমি প্ৰটেষ্ট কৰিলে বা দাবী উত্থান কৰিলে কোনো সমাধান ওলাই কিন্তু আমাৰ পাৰ্মানেন্ট সলিউশন লাগে আমাক অকল কম সময়ৰ কাৰণে সলিউশন নালাগে সো গাইজ যাতে আমি নিজে সুৰক্ষা দিব পাৰিম মোৰ বিশ্বাস সকলো পুৰুষেই বা সকলো মহিলাই সচেতন হ'ব আৰু মানে নিজকে সুৰক্ষিত কৰিব সো আৰু মই এইখিনি আছিলে মই জাস্ট এনেই ভিডিঅ'টো কৰিছো যে মই এটা মেছেজ দিব বিচাৰিছিলো আৰু সেলফ ডিফেন্সক প্ৰমোট কৰক আপোনালোকে সেলফ ডিফেন্সটোকে মই মানে পইণ্ট কৰি মই কৈছো যে আপোনালোকে ইয়াৰ কাৰণে শিকক যদি আপোনালোকে কতো যাই শিকিব নালাগে আপোনালোকে ইউটিউব সাৰ্চ কৰক তাতে বহুতখিনি মাধ্যম আছে যে আপুনি কি টাইপৰ মানে এনেকুৱা পৰিস্থিতিৰ পৰা উদ্ধাৰ হ'ব পাৰে আপোনালোকে ট্ৰিক টেকনিক শিকক ইউটিউবটো আজিৰ সময়ত এনেকুৱা এটা ডাঙৰ মাধ্যম আপুনি সব কথা শিকিব পাৰে সো গাইজ আৰু মই বিচাৰো যে আপোনালোকে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক সকলো মহিলাই যাতে শক্তিশালী হয় আৰু নিজকেই মানে বচাব পাৰে সো আপোনালোকে যিমান ফেচবুক হওক ইনষ্টাগ্ৰাম হওক হোৱাটছএপ হওক সকলোতে আপোনালোকে শ্বেয়াৰ কৰক আৰু সকলোকে আপোনালোকে সতৰ্ক কৰি তোলক সো বি সেফ বি হেপী সো আজিলৈ এৰিছো আহিম এদিন ভাল এটা ভিডিঅ' লৈ আকৌ সো বাই বাই